নমস্কাৰ, মোৰ মৰমৰ অসমবাসী ৰাইজ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিয়ালবৰ্গ। আজি মই আপোনালোকৰ মাজলৈ এনেকুৱা এটা বিষয় আনিছোঁ, যিটো বিষয় আলোচনা কৰিম। সেই বিষয়টো আচলতে মোৰ নহয়, এই বিষয়টো আছিলে আমাৰ গণ্যমান্য চেনেল জলিউড হাংগামাৰ যিজন ইউটিউবাৰ, সেই ইউটিউবাৰজনৰ চেনেলটোত এজন ইউটিউবাৰে কৈছিলে যে চাকৰি কৰা মানে চাকৰ, আৰু এই বাক্যটোৰ লগত বহুত বিতৰ্কৰ সৃষ্টি হৈছিলে। আৰু যিগৰাকীয়ে সেই বাক্যষাৰ কৈছিলে আৰু তেওঁ শেষত ক্লিয়াৰিফিকেশ্যন দিবলৈ বাধ্য হৈ পৰিছিলে মানুহক ক্ষমা বিচাৰিবলৈ, কিন্তু সেই কথাষাৰ সম্পূৰ্ণৰূপে শুদ্ধ আছিলে, 100% শুদ্ধ। কিন্তু তেওঁ যুক্তিৰ অভাৱত মানুহক ক্লিয়াৰিফিকেশ্যন দি দিলে, আৰু মোক বহুতে কৈছিলে যে সেইটোৰ ওপৰত ক'বলৈ মই কৈছোঁ যে চাকৰি কৰা মানে চাকৰ। শুনিবলৈ যদিও কথাষাৰ অলপ কি বুলি ক'ম, কথাষাৰ যদিও শুনিবলৈ ভাল লগা নাই, আমাৰ চাকৰি কৰা লোকসকলে এই কথাষাৰ একদম পচন্দ কৰা নাই, যাৰ বাবে সম্পূৰ্ণ কাজিয়াৰ সৃষ্টি হৈছিলে, বিতৰ্কৰ সৃষ্টি হৈছিলে। কথাষাৰ যদিও শুনিবলৈ অশোভনীয়, কিন্তু 100% শুদ্ধ। কিয়নো মই কওঁ যে যিসকল লোকে চাকৰি কৰে, চৰকাৰী খণ্ডতে হওক বা ব্যক্তিগত খণ্ডতে হওক, তেওঁলোকে নিজৰ ইচ্ছামতে একো কাম কৰিব নোৱাৰে। এতিয়া চৰকাৰী খণ্ডত কাম কৰাসকলে প্ৰশাসনীয় নীতি নিয়ম মানি চলিবই লাগিব। তেওঁলোকে কোনো নিজস্ব নীতিধাৰা প্ৰস্তুত কৰিব নোৱাৰে। তেওঁলোকে আজি লাগ বুলিলেই তেওঁলোকৰ নথি পত্ৰ সলনি কৰি দিব নোৱাৰে। কিছুমান নথি পত্ৰৰ নিয়ম কানুন তেওঁলোকে সলনি কৰি দিব নোৱাৰে। এতিয়া আৰু তেওঁলোকৰ মন গ'লে আজি অফিচলৈ নাযাওঁ বা দেৰিকৈ যাম, তেনেকুৱা কাম কৰিব নোৱাৰে। আৰু তেনেকুৱা কামৰ বাবে গাফিলতিৰ বাবে তেওঁলোকৰ দৰমহা কৰ্তন হ'ব পাৰে বা চাকৰিৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰিব পাৰে। ব্যক্তিগত খণ্ডটো একেই। যিসকল লোকে মালিকৰ তলত চাকৰি কৰে বা তেওঁলোকে নিজৰ ইচ্ছামতে একো কাম কৰিব নোৱাৰে। কিয় কৰিব নোৱাৰে? কাৰণ তেওঁলোক মালিকৰ অধীন, তেওঁলোক পৰনিৰ্ভৰশীল হৈ থাকিবলগীয়া হয়। যিমানে তেওঁলোকে নিজৰ দক্ষতা নাথাকক কিয়, যোগ্যতা নাথাকক কিয়, তেওঁলোকে মালিকৰ তলত বা প্ৰশাসনৰ তলত নিজৰ মূৰ তললৈ কৰি ৰাখিবলগীয়া হয়। কিয়নো হয়? কাৰণ পেটৰ তাড়নাত। কাৰণ মানুহে ভোকৰ তাড়নাত সদায় নীতি নিয়ম মানিবলৈ বাধ্য। তেওঁলোক চাকৰ হৈ থাকিবলগীয়া হয়। তেওঁলোকে নিজৰ ইচ্ছামতে একো কাম কৰিব নোৱাৰে। নিজৰ পৰিয়ালটোৰ চিন্তাত একো তেওঁলোকে কদম উঠাব নোৱাৰে। কিন্তু যিসকল লোকৰ নিজা ব্যৱসায় আছে, নিজেই নিজৰ সম্পত্তিৰ অধিকাৰী, সেইসকল লোক হৈছে স্বাধীন, মুক্ত। তেওঁলোকে আজি ইচ্ছামতে ক'ৰবালৈ যাব পাৰে, কিবা কাম কৰিব পাৰে। মই এটা কথা কওঁ যে যিসকল লোকে নিজৰ ব্যৱসায় আছে, আপুনি ধৰি লওক সেইখন দোকানত কাপোৰ পোৱা যায়, সেই মালিকজনৰ যদি আজি ইচ্ছা হয়, তেওঁ কাপোৰৰ লগত চেণ্ডেলো বিকিব পাৰে বা তোমাৰ ছফ্টৱেৰ সামগ্ৰী সঁজুলিও বিকিব পাৰে, মোবাইল, এনিথিং চব বিকিব পাৰে। তেওঁলোকে সকলো ব্যৱসায় লগাই তেওঁলোকৰ ব্যৱসায়টো বৃদ্ধি কৰি থাকিব পাৰে। যিসকল লোকে মই কৈছোঁ মালিকজনে, তেওঁ কাৰণ নিজৰ সম্পত্তিৰ অধিকাৰী। তেওঁ আজি মন গ'লে দোকান খুলিব, মন নগ'লে দোকান নুখুলে। তেওঁ কোনেও বাধা দিবলৈ নাহে। কিন্তু এতিয়া মই শ্বপিং মলৰ কথাই ক'ম, বিশালৰ কথাকে কৈছোঁ। এতিয়া বিশালত তোমাৰ চব পায় ন, খাদ্য সামগ্ৰী, জোতা, চেণ্ডেল, পুতলা, তোমাৰ চোফাৰ ছেটৰলৈকে, চোফাৰ ছেটৰ কভাৰলৈকে, যিবিলাক কভাৰ, ইয়াত সকলো সামগ্ৰীয়ে পোৱা যায়। তেওঁলোকে নিজৰ ইচ্ছামতে আৰু ব্যৱসায় আগবঢ়াব পাৰে মালিকজনে, বা তেনেকুৱা ষ্ট'ৰ দোকানবিলাকৰ কথাই কওঁ। তেওঁলোক নিজৰ অধিকাৰী, নিজৰ মতে তেওঁলোকে কাম কৰিব পাৰে। কিন্তু সেই
দোকানখনত কাম কৰা সেলমেনজনে কিন্তু নিজৰ ইচ্ছামতে একো কাম কৰিব নোৱাৰে মালিকে যদি তেওঁক পাৰমিশন নিদিয়ে তেওঁ কেতিয়া নিজৰ ইচ্ছামতে ব্যৱসায় বঢ়াব নোৱাৰে তেওঁ আজি কাপোৰৰ দোকানত আছে তেওঁ কাপোৰে বিকিব লাগিব তেওঁ ইচ্ছা জাকিলে বোলে পান দোকান এখনকে দিও তেওঁ হেতু কেতিয়াও কৰিব নোৱাৰে কাৰণ মালিকৰ ৰুল আছে ন মালিকে যদি ইচ্ছা কৰে বোলে ইয়াত পান দোকান এখন তই বহাই দে তেতিয়াহে বহাব পাৰিব সেইকাৰণে সেই কথাষাৰ সম্পূৰ্ণৰূপে শুদ্ধ আছিলে চৰকাৰী খণ্ডই হওক বা ব্যক্তিগত খণ্ডই হওক যিসকল লোকে আনৰ তলত চাকৰি কৰে তেওঁলোকে চাকৰৰ দৰে থাকিবলগীয়া হয় কিয় পেটৰ তাৰণা আজি মোৰ দেউতা এজন আৰক্ষী জোৱান তেওঁ আজি মন গল বুলিয়ে তেওঁ আজি ঘৰত শুই থাকিব নোৱাৰে তেওঁ নিজৰ ডিউটিৰ কামত ওলাই যাব লাগিবই যিমান বাধা আহক তেওঁ আজি জ্বৰ হওক বা তেওঁ আজি গা বেয়া থাকক তেওঁ সম্পূৰ্ণৰূপে যাবলৈ আজি অপাৰক কিন্তু তেওঁ যাব লাগিবই কাৰণ প্ৰশাসনে তেওঁ নিয়ম পালি দিছে তুমি আহা তুমি দেশ ৰক্ষা কৰা দেউতাই আমাৰ ৰুলৰ কাম কৰে বিশেষকৈ ৰুলৰ কাম কৰিও তেওঁ পিটি পেট মাৰিবলৈ যাবই লাগে তেওঁ পহৰা দিবলৈ যাবই লাগে ইমানখিনি কাম কৰাৰ পাছতো কাৰণ তেওঁলোকে গন্তিয়ে হওক যিয়ে নহওক কাম কৰিবই লাগে কেলে তেখেত প্ৰশাসনৰ অধীন আৰু তেখেতে মানিব লাগিবই কাৰণ যদি তেখেতে নামানে চাকৰিৰ পৰা বহিষ্কাৰ হ'ব আৰু বহিষ্কাৰ হ'লে পৰিয়ালটো কোনে খুৱাব নিজৰ পৰিয়ালৰ কথা চিন্তা কৰি চাকৰি কৰা মানুহে চাকৰৰ দৰে খাটিবলগীয়া হয় অনিচ্ছা সত্ত্বেও কিছুমান কৰ্ম কৰিবলগীয়া হয় কিন্তু ব্যক্তিগত খণ্ডত নহয় তেওঁলোক তেখেতৰ নিজৰ অধিকাৰ থাকে নিজস্বতা থাকে সেইবুলি মই নকওঁ যে কিন্তু এই চাকৰি কৰা মানুহবিলাকে মাহেকত দৰমহা পায় সেইকাৰণে তেওঁলোক ডেম কেয়াৰ থাকে বাকী মানুহক ইমান গুৰুত্ব নিদিয়ে গুৰুত্ব সেইটো কথা কোৱা নাই মানে তই যি কৰ কৰি থাক মানে বাকী মানুহৰ লগত কাজিয়া লাগিলেও মানে ইমান গুৰুত্ব নিদিয়ে কিন্তু ব্যৱসায় কৰা প্ৰত্যেকজন মানুহ মাৰ্জিত আচৰণৰ অধিকাৰী হয় কাৰণ তেওঁৰ ব্যৱসায় জনসাধাৰণৰ লগতে জড়িত হৈ থাকে জনসাধাৰণে তেওঁৰ দোকানৰ বস্তু কিনিলে বা তেওঁ দোকানৰ সামগ্ৰী ক্ৰয় কৰিলে বা সেই কোম্পানীটো বস্তু ক্ৰয় কৰিলেহে তেওঁ ব্যৱসায়টো স্থাপন হৈ থাকিব ব্যৱসায়টো আগবঢ়াব পাৰিব সেইকাৰণে আমাৰ ব্যক্তিগত খণ্ডৰ যিবিলাক মালিক তেওঁলোকৰ আচৰণ বহুত ভাল হয় কাৰণ তেওঁলোকৰ পেটৰ তাৰণা থাকে সেইকাৰণে তেওঁলোকৰ মুখৰ মাত কথা অতি মিঠা হয় কিন্তু আমাৰ চৰকাৰী কৰা মানুহবিলাক ডেম কেয়াৰ হয় কাৰণ তেওঁলোকে মাহেকমত দৰমহা পাবই তেওঁলোকে প্ৰশাসনৰ নীতি নিয়ম বা ব্যক্তিগত খণ্ডত কাম কৰা যুৱকসকলে মালিকৰ কথাহে শুনে বাকী কাৰো কথা নুশুনে তেনেদৰে ব্যক্তিগত খণ্ডৰ মানুহে গোটেই জনসাধাৰণৰ কথাই গুৰুত্ব দিয়ে কাৰণ তেওঁলোকৰ ওপৰতে তেওঁৰ ব্যৱসায়টো জড়িত হৈ আছে লাভ লোকচান সকলো তেওঁৰ ব্যৱহাৰতে জনসাধাৰণে তেওঁ দোকানলৈ আহিবনে নাহে বা বস্তু ক্ৰয় কৰিব সকলো জড়িত হৈ থাকে সেইকাৰণে মই কওঁ যে সেই আমাৰ বিখ্যাত চেনেলৰ গৰাকীজনে কেতিয়াও ক্লিয়াৰিফিকেশ্যন দিবলৈ প্ৰয়োজন নাছিলে কাৰণ তেখেতৰ যুক্তি আছিলে কাৰণ কথাটো সত্য চাকৰি কৰা মানে চাকৰ হয় কিয়নো চাকৰিতে গম পাইছে কাৰণ তেওঁলোকৰ যোগ্যতা দক্ষতা থাকিলেও পেটৰ তাৰণাত নিজৰ ইচ্ছা অনুসৰি একো কাম কৰিব নোৱাৰে মালিকৰ কথা সকলো কথা আখৰে আখৰে পালন কৰিবলগীয়া হয় সেইকাৰণে কোৱা হৈছে যে তেওঁলোকক চাকৰৰ দৰে খটুৱা হয় আৰু মানিবই লাগিব ন সেইকাৰণে কৈছিলে যে চাকৰি কৰা মানে চাকৰ তেওঁৰ যুক্তি আছিলে তেওঁ দেখুৱাব লাগিছিলে কিন্তু তেওঁ মিছাতে ক্লিয়াৰিফিকেশ্যন দিলে আৰু মই সকলোকে এটা কথা কওঁ যে কিছুমান কথা শুনিবলৈ সৰু সেই কথাষাৰ একদম সৰু আছিলে কিন্তু তাত গভীৰ ভাৱাৰ্থ লুকাই আছিলে মানুহৰ যদি যুক্তি থাকে যুক্তি থকা মানুহে কেতিয়াও স্পষ্টীকৰণ দিবলৈ প্ৰয়োজন নাই তুমি তোমাৰ মতৰ সৈতে যুঁজ দিয়া তুমি যুক্তি প্ৰদৰ্শন কৰা কথাটোতো সত্য আছিলে ন হ'ব মই বিশেষ নকওঁ আৰু মই কেতিয়াও ক্লিয়াৰিফিকেশ্যন দিয়া ছোৱালী নহয় মই যি কওঁ মই গালি পাৰিলেও যি কওঁ মই সদায় ভাবি চিন্তিয়ে কথা কওঁ আৰু কি ক'ম আৰু সকলোকে ধন্যবাদ মোৰ 100জন অনুৰাগীৰ কথা কৈছোঁ যিসকলে মোক বহুত ভাল পোৱা তোমালোকেও
সদায় যুক্তি জ্ঞানৰ অধিকাৰী হোৱা, সক্ৰিয় হোৱা, স্ৰষ্টা হোৱা, দুঃসাহসী হোৱা। তোমালোক আৱেগিক, পৰম্পৰাবাদী, ভয়াতুৰ, মৌনভাৱে সন্মতি প্ৰকাশক নহবা। মৌন হৈ থাকি সন্মতি প্ৰকাশ নকৰিবা কিছুমান কথাত। তোমালোকৰ যুক্তি দেখুৱাই তোমালোকে বিষয়টো উপস্থাপন কৰিবলৈ চেষ্টা কৰা। সেইটোৱে কওঁ আৰু বিশেষ নকওঁ। ধন্যবাদ। বাই বাই।